আজি প্ৰথম সংগঠন শ্ৰেণীৰ অংকৰ বিষয়ে আপোনালোকৰ এই পদক্ষেপটোৰ যোগেদি মই আশা ৰাখিছোঁ যে আমাৰ যিসকল অভিভাৱক নিজৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি এইকেইটা দিনত কিছু চিন্তিত হৈ আছিল, যিহেতু কোনো তেওঁলোকৰ প্ৰয়োজন হ'লেও শিক্ষকৰ ওচৰলৈ যাব পৰা ধৰণৰ কোনো এতিয়া ব্যৱস্থা নাই, কাৰণ মোবাইল ইতিমধ্যে বন্ধ কৰি থোৱা হৈছে। গতিকে যিহেতু মোবাইলৰ যোগেদি ঘৰতে বা কম্পিউটাৰৰ যোগেদি তেওঁলোকে শিক্ষকসকলৰ লগত এই পাঠদান কাৰ্যসূচীটো ডিৰেক্টলি উপলব্ধ হ'ব, গতিকে তেওঁলোকে তাৰ পৰা পৰিদৰ্শন হৈছে। কলিয়াবৰ মহকুমা অন্তৰ্গত যিমান হাইস্কুল আৰু যিমান হায়াৰ ছেকেণ্ডেৰী আছে সেই মহকুমাটোত আমাৰ সামগ্ৰিক সমষ্টিৰো যথেষ্টখিনি ইয়াত পৰে। আমি যেতিয়া ছাত্ৰ ছাত্ৰীসকলে অবাবত সময় পাৰ কৰিবলগীয়া নহয়, তেওঁলোকৰ শৈক্ষিক যিটো ৰুটিন ডেইলি সেই ৰুটিন যাতে মেইনটেইন হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে অৱগত হৈছোঁ যে COVID-19ৰ কাৰণে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো যি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছে। এই লকডাউনৰ সময়ছোৱাত সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শিক্ষানুষ্ঠানসমূহো বন্ধ হৈ আছে। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানত যথেষ্ট ব্যাঘাত জন্মিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু কলিয়াবৰ শৈক্ষিক পৰিষদৰ পৃষ্ঠপোষকতাত এক পাঠদান অনুষ্ঠান আজিৰ পৰা আৰম্ভ কৰিছে। ইয়াৰ মই এক অংশ হ'বলৈ পাই নিজকে বহুত গৌৰৱবোধ কৰিছোঁ, কিয়নো এই লকডাউনৰ সময়ছোৱাত বিশেষকৈ দশম শ্ৰেণীৰ যিসকলে আগন্তুক সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেখেতসকলৰ পাঠদান যদি ব্যাঘাত জন্মে, পাঠদানত যদি ব্যাঘাত জন্মে, তেন্তে এক ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব। তাৰ বাবে আমি সকলো একত্ৰিত হৈ এই কাৰ্যভাগ সুচাৰুৰূপে সম্পন্ন কৰিব লাগিব। তাৰ বাবে মোক আজি গণিত বিষয়ৰ দ্বিঘাত সমীকৰণ পাঠটো আজি পঢ়াম বুলি মই মনতে দিহা কৰিছোঁ। গতিকে তাৰ বাবে মই দ্বিঘাত সমীকৰণৰ ওপৰত কেইটামান নিজৰ সীমিত জ্ঞানেৰে কিছুমান কথা কওঁ, সেইখিনি ভাবিছোঁ আপোনালোক সকলোৰ বাবে সকলো সেইখিনিৰ পৰা উপকৃত হ'ব। দ্বিঘাত সমীকৰণ আৰম্ভ কৰাৰ আগতে দ্বিঘাত বহুপদ কি সেই কথাটো আমি জানিব লাগিব। দ্বিঘাত বহুপদ হৈছে যিবোৰ বীজগণিত ৰাশিৰ চলকৰ উচ্চতম ঘাত 2। উদাহৰণস্বৰূপে 2x² প্লাছ 5x প্লাছ 4। এই বীজগণিত ৰাশিটোৰ চলক হৈছে x, ইয়াতো x আছে, গতিকে এইটো হৈছে এটা দ্বিঘাত বহুপদ বা দুই ঘাতযুক্ত এটা বীজগণিত ৰাশি। ইয়াত xৰ এই সমীকৰণটোক আমি যদি লিখো 2x² প্লাছ 3x, ইয়াত একো নাই মানে আমি x টু দি পাৱাৰ 1 আছে বুলি ধৰিব পাৰোঁ, প্লাছ এইটো এটা চলকহীন পদ, গতিকে আমি 4 ইনটু x টু দি পাৱাৰ 0 হিচাপে লিখিব পাৰোঁ। এই পদটোত x ৰ সৰ্বোচ্চ ঘাত হৈছে 0, ইয়াত x ৰ ঘাত হৈছে 1 আৰু ইয়াত x ৰ ঘাত হৈছে 2। গতিকে এই গোটেই বীজগণিত ৰাশিটোৰ চলকৰ সৰ্বোচ্চ ঘাত হৈছে 2। গতিকে এইটো হৈছে এটা দ্বিঘাতযুক্ত বহুপদ বা দুই ঘাতযুক্ত এটা বীজগণিত ৰাশি। গতিকে ইয়াৰ পৰা আমি যদি দুই ঘাতযুক্ত বহুপদৰ সাধাৰণ ৰূপটো লিখো, ax² প্লাছ bx প্লাছ c। এই x² ইয়াত সহগ হৈছে a। এই সমীকৰণটোৰ লগত এই বহুপদটোৰ লগত যদি আমি এই সাধাৰণ ৰূপটো যদি তুলনা কৰোঁ, তেতিয়া এই সমীকৰণটোৰ ক্ষেত্ৰত a হৈছে 2, b হৈছে 3 আৰু c হৈছে 4, য'ত a হৈছে x² ৰ সহগ, b হৈছে x ৰ সহগ আৰু c হৈছে যিটো চলকহীন ৰাশিটো। গতিকে এই সাধাৰণ ৰূপটো, এই দ্বিঘাত বহুপদটোৰ সাধাৰণ ৰূপটো যদি আমি ইকুৱেল টু 0 কৰোঁ, তেতিয়া এই বহুপদটো এটা সমীকৰণলৈ ৰূপান্তৰিত হ'ব। যিহেতু এই বহুপদটোৰ সৰ্বোচ্চ ঘাত 2, গতিকে এই সমীকৰণটো হ'ব এটা
দুই ঘাতযুক্ত সমীকৰণ ইয়াকে কোৱা হয় দ্বিঘাত সমীকৰণ ax square plus bx plus c equal 0 এইটো এটা দ্বিঘাত সমীকৰণ হ'ব যদিহে x স্কয়াৰ সহ অৰ্থাৎ a not equal 0 হয় যদি a equal 0 হয় তেন্তে x স্কয়াৰ থকা যেটো পদ সেই পদটো নাইকিয়া হৈ যাব আৰু তেতিয়া এইটো এটা একক ঘাত সমীকৰণ হ'ব যেহেতু আমি ইয়াত দ্বিঘাত সমীকৰণ আলোচনা কৰিম গতিকে এই টাৰ্মটো কেতিয়াও x স্কয়াৰ a মানে হৈছে x স্কয়াৰ সহগ x স্কয়াৰ সহগটো কেতিয়াও শূন্য হ'ব নোৱাৰিব এটা এই দ্বিঘাত সমীকৰণটোৰ ক্ষেত্ৰত যেটা x ৰ সহগ অৰ্থাৎ b ইকুৱেল 0 হয় অৰ্থাৎ তেতিয়া হ'ব ax স্কয়াৰ প্লাস c ইকুৱেল 0 এই আৰ্হিটো এটা শুদ্ধ দ্বিঘাত সমীকৰণ বুলি কোৱা হয় যদিহে b not equal 0 হয় তেন্তে ax square plus bx plus c equal 0 সমীকৰণটো মিশ্ৰ দ্বিঘাত সমীকৰণ বুলি কোৱা হয় এটো হৈছে শুদ্ধ দ্বিঘাত সমীকৰণ মিশ্র দ্বিঘাত সমীকরণ গতিকে এতিয়া যদি কয় কি শর্ত সাপেক্ষে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 দ্বিঘাত সমীকৰণটো এটা শুদ্ধ দ্বিঘাত সমীকৰণ হ'ব তেতিয়া আমি লিখিম b ইকুয়াল 0 হলে আৰু যদি আমাক কয় ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 দ্বিঘাত সমীকৰণটো কি শর্ত সাপেক্ষে এটা মিশ্র দ্বিঘাত সমীকৰণ হ'ব আমি তেতিয়া লিখিম b not equal 0 এটা দ্বিঘাত সমীকৰণৰ মূল হৈছে যেটো আমাৰ সাধাৰণ ৰূপ আছিল ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 য'ত a not equal 0 এই দ্বিঘাত সমীকৰণৰ চলক হৈছে x এটা চলকৰ যিবোৰ মানৰ বাবে উক্ত সমীকৰণটো সমাধান হ'ব তাকে দ্বিঘাত সমীকৰণটোৰ মূল বা শূন্য বুলি কোৱা হয় এতিয়া উদাহৰণস্বৰূপে x square minus 5x plus 6 equal 0 এটো হৈছে সমীকৰণটোৰ বাওঁপক্ষ বা লেফট হ্যান্ড সাইড আৰু এটো হৈছে ইকুৱেল চিনৰ বিপৰীত দিশটো হৈছে ৰাইট হ্যান্ড সাইড অৰ্থাৎ সুপক্ষ এতিয়া যদি আমি লেফট হ্যান্ড সাইডৰ যেটো অংশ তাত আমি x ৰ ঠাইত 2 বহাম অৰ্থাৎ 2 স্কয়াৰ minus 5 into 2 plus 6 এতিয়া হ'ব 2 স্কয়াৰ মানে 4 5 গুণ 10 plus 6 পজিটিভ টার্ম এড হ'ব কে 6 4 10 minus 10 গতিকে এটো কেনসেল কৰি থাকিব 0 যেটো আমাৰ সুপক্ষ হেতু আমি লাভ কৰিছো গতিকে x 2 হ'ব x স্কয়াৰ minus 5x plus 6 0 সমীকৰণটোৰ এটা বীজ একেদৰে এটো সমীকৰণত যদি আমি x 3 বহাম তেতিয়া লেফট হ্যান্ড সাইডটো হ'ব 3 স্কয়াৰ minus 5 into 3 plus 6 3 স্কয়াৰ মানে 9 15 plus 6 পজিটিভ টার্ম এড হ'ব 15 minus 15 equal 0 equal সুপক্ষ গতিকে x equal 3 হ'ব x square minus 5x plus 6 equal 0 সমীকৰণটোৰ এটা বীজ
দ্বিঘাত সমীকৰণৰ মূলৰ সংখ্যা অৰ্থাৎ বীজৰ সংখ্যা এটা দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ ঘাত হয় 2 এতিয়া যদি 5x² + 5x + 4 = 0 এটো হৈছে এটা দ্বিঘাত সমীকৰণ কাৰণ চলক x ৰ উচ্চতম ঘাত হৈছে 2 গতিকে এই দ্বিঘাত সমীকৰণটোৰ মূলৰ সংখ্যা হ'ব দুটা দ্বিঘাত সমীকৰণ যিয়ে নহওক তাত মূলৰ সংখ্যা সদায় দুটাই হয় কাৰণ যিটো চলক থাকে সেই চলক ৰাশিৰ উচ্চতম ঘাত 2 তেনেকৈ ত্ৰিঘাত সমীকৰণৰ ক্ষেত্ৰত তিনিটা বীজ পোৱা যায় একঘাত সমীকৰণৰ এটা বীজ পোৱা যায় কাৰণ ঘাতটো সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি তাৰ বীজৰ সংখ্যাটো নিৰূপণ কৰিব পাৰি এটা দ্বিঘাত সমীকৰণ সমাধান কৰা কেইটামান পদ্ধতি আছে এক নম্বৰ পদ্ধতিটো হৈছে উৎপাদকীকৰণ পদ্ধতি 2 বৰ্গ সঙ্কুলন পদ্ধতি আৰু 3 নম্বৰ হৈছে দ্বিঘাত সূত্ৰৰ সহায় এতিয়া আমি কিছুমান উদাহৰণ কৰিম এই তিনিটা পদ্ধতিৰে এতিয়া আমি উৎপাদকীকৰণ পদ্ধতিৰে কিছুমান সমস্যা সমাধান কৰিবলৈ চাম উদাহৰণস্বৰূপে x² - 5x + 6 = 0 এটো উৎপাদকীকৰণ পদ্ধতিৰে কৰিবলৈ যাওঁতে ইয়াত আমি চাব লাগিব x² ৰ সহগ আৰু যেটো চলকহীন ৰাশিটোৰ মানটো ইয়াত x² ৰ সহগ হৈছে ইয়াত একো নাই মানে আমি 1 আছে বুলি ধৰিব পাৰোঁ গতিকে x² সহগ হৈছে 1 তাৰপিছত চলকহীন ৰাশিটো হৈছে 6 তাৰপিছত এই দুটা আমি পূৰণ কৰিম 1 * 6 আমাৰ 6 এটা 6 ৰ আমি উৎপাদকসমূহ নিৰ্ণয় কৰিলো 6 ৰ 3 এই দুটা গতিকে 6 ৰ উৎপাদক হ'ল 2 আৰু 3 এতিয়া আমি 6 ৰ আগত কি সাইন আছে পজিটিভ নে নেগেটিভ সেই সাইনটো চাম যেহেতু 6 ৰ আগত পজিটিভ সাইন আছে গতিকে 6 ৰ উৎপাদক দুটা আমি এনেকুৱা দুটা সংখ্যা নিৰ্ণয় কৰিব লাগিব এই উৎপাদক দুটা পা যাতে যেহেতু সাইনটো পজিটিভ আছে যাতে যোগ কৰিলে 5 পাম আৰু পূৰণ কৰিলে 6 পাম গতিকে এটো আমি 1x² 5x ক আমি এই 6 ৰ উৎপাদক দুটা পা 2 + 3 হিচাপে লিখিব পাৰো কিয় লিখিলো 2 + 3 কৰিলে আমি 5 পাম আৰু 2 * 3 কৰিলে যেটো আমি এই দুটা পূৰণফল পাইছিলো সেই পূৰণফলটো পাব লাগিব যেহেতু 6 আছে গতিকে 2 * 3 কৰিলে আমি 6 পাম গতিকে 5 ক আমি 2 + 3 হিচাপে লিখিব পাৰো 0 x² এতিয়া আমি এই ব্ৰেকেটটো ব্ৰেক কৰিম twice x minus a plus a minus 5x plus 6 = 0 এই দুটা টাৰ্মৰ পৰা আমি কমন লম যেহেতু ইয়াতো x আছে গতিকে আমি x এটা কমন লব পাৰিম x - 2 ইয়াৰ পৰা কমন লব পৰা সংখ্যা আছে 3 ইয়াতো আছে 6 টো আমি 3 * 2 ভাবিব পাৰো গতিকে এই দুটা টাৰ্মৰ পৰা আমি -3 এটা কমন লম আহিব x যেহেতু আমি মাইনাস সাইনটো আছে আগত গতিকে এই ব্ৰেকেটৰ ভিতৰত লিখোতে প্লাসটো মাইনাস হিচাপে লিখিম ইকুৱেল 0 এটা আমি দেখা পাইছো যে এই দুটা টাৰ্মৰ পৰা আমি x কমন লওঁতে x - 2 পালো পিছৰ দুটা পৰা কমন লওঁতে x - 2 আহিল গতিকে এই দুটা টাৰ্মৰ পৰা আমি যেটো কমন হৈ আছে অৰ্থাৎ x - 2 টাৰ্মটো আমি কমন লম x - 2 ইয়াত x - 2 লগত মাল্টিপ্লাই হৈ আছে x গতিকে ব্ৰেকেটৰ ভিতৰত আহিব x আৰু ইয়াত x - 2 আগত যেটো নেগেটিভ সাইন আছে গতিকে মাইনাস আহিব
আৰু ইয়াৰ লগত যেহেতু 3 মাল্টিপ্লাই আছিল 3 আহিব এটা যদি আমি পুনৰ x - 2 টাৰ্মটো ইয়াৰ লগত পূৰণ কৰোঁ তেতিয়াহ'লে আমি আকৌ a টাৰ্মটো পাম সেয়েহে আমি a টাৰ্মটো আমি এনেদৰে লিখিব পাৰোঁ তাৰপিছত যেহেতু x - 2 * x - 3 = 0 অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰোঁ এই দুটা টাৰ্মৰ ভিতৰত কোনোবা এটা টাৰ্ম আমি শূন্য যেহেতু দুটা টাৰ্মৰ প্ৰডাক্ট 0 কেৱল এটা শব্দ সাপেক্ষে হ'ব লাগিব হয়তো এই দুটাৰ ভিতৰত কোনোবা এটা টাৰ্ম শূন্য নহ'লে দুইটা টাৰ্মেই শূন্য গতিকে আমি লিখিব পাৰোঁ x এতেকে x - 2 = 0 বা x - 3 = 0 যেহেতু মই আকৌ কৈছোঁ যেহেতু দুটা টাৰ্মৰ প্ৰডাক্ট 0 এটা কণ্ডিশ্যন সাপেক্ষে হ'ব লাগিব যেহেতু যদিহে দুটা টাৰ্মৰ ভিতৰত যিকোনো এটা টাৰ্ম 0 হ'ব লাগিব গতিকে x - 2 = 0 বা আমি x যেহেতু মাইনাছ আছে -2 ইকুৱেল চিনৰ বিপৰীত দিশত নিলে হ'ব +2 এইটো পৰা হ'ব x - 3 গতিকে সমান চিনৰ যদি বিপৰীত দিশলৈ নিওঁ -2 হ'ব +3 গতিকে উক্ত সমীকৰণটোৰ আমি দুটা বীজ পালোঁ এতেকে নিম্নেয় সমাধান হ'ব 2, 3 গতিকে 2 আৰু 3 যদি আমি উক্ত সমীকৰণটো x ৰ ঠাইত বহুৱাই দিওঁ তেতিয়াহ'লে এই সমীকৰণটোৰ মান 0 হ'ব যেহেতু দ্বিঘাত সমীকৰণৰ আমি দুটা বীজ পাওঁ আমি দুটা বীজ এতিয়ালৈকে নিৰ্ণয় কৰি দিলোঁ ইয়াৰ তাৰ বাহিৰে আৰু একো মানৰ বাবে উক্ত সমীকৰণটোৰ মান 0 নহয় এতিয়া আহিব বৰ্গ সম্পূৰণ পদ্ধতি twice x square minus 7x plus 3 equal 0 এইটো এটা দ্বিঘাত সমীকৰণ কাৰণ চলক x আছে চলক x ৰ উচ্চতম ঘাত 2 গতিকে এইটো এটা দ্বিঘাত সমীকৰণ এতিয়া আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে যেতিয়া আমি এটা সমীকৰণ সমাধান কৰিম তেতিয়া আমি চাম যেটো দ্বিঘাত সমীকৰণৰ উচ্চতম ঘাত অৰ্থাৎ স্কয়াৰ থকা টাৰ্মটোৰ সহগ কি ইয়াত x স্কয়াৰ টাৰ্মটোৰ সহগ হৈছে 2 গতিকে আমি এই গোটেই সমীকৰণটো x স্কয়াৰ যেটো সহগ সেই সহগটোৱে হৰণ কৰিম অৰ্থাৎ twice x square minus 7x plus 3 divided by 2 equal 0 দুইৰে কিয় হৰণ কৰিলো কাৰণ আমি এই যেটো চলক x square সেই চলকৰ সহগটো আমি 1 কৰিম যদি আমি 2 ৰে ডিভাইড কৰো ইয়াত হ'ব 2x square by 2 minus sign আছে সেইকাৰণে আমি মাইনাস সাইন দিলো 7x divided by 2 plus 3 divided by 2 equal 0 আমি 2 ৰে আকৌ কৈছো মই 2 ৰে ডিভাইড কৰাৰ কাৰণ হৈছে যেহেতু যেটো x স্কয়াৰ থকা টাৰ্মটো আমি সহগটো আমি 1 কৰিম ইয়াত 2x স্কয়াৰ আছে সেইকাৰণে আমি 2 ৰে গোটেই সমীকৰণটো ডিভাইড কৰিলো ইয়াতো আমি দুইটা সাইডে 2 ৰে ডিভাইড কৰিছো যেহেতু শূন্য যি সংখ্যাৰে হৰণ নকৰো আমি শূন্য পাওঁ সেইকাৰণে এটো আমি শূন্য লিখিছো এতিয়া ইয়াত আহিব 2 to cancel যাব x square হ'ব minus 7 by 2x plus 3 by 2 equal 0 এটা x square তো আমি x square লিখিলো যেহেতু ইয়াত সাইনটো মাইনাস আছে গতিকে এই টাৰ্মটোক আমি a minus b হোল স্কয়াৰত মিলাবলৈ চাম a square a minus b হোল স্কয়াৰ মানে আছে a square minus twice ab plus b square ইয়াত x স্কয়াৰ আছে মাইনাস সাইন আছে আমি মাইনাস সাইন দিলু সূত্ৰমতে আহিব twice ab অৰ্থাৎ 2 ইয়াত যেটো x স্কয়াৰ আছে ইয়াত a হৈছে x এতিয়া যেটো 7/2 আছে আমি ইয়াত এনেকুৱা এটা সংখ্যা পাতিব লাগিব যেটো আমি যদি কাটাকুটি কৰো তেতিয়া আমি 7/2x পাব লাগিব ইয়াত যেটো 2 আছে ইয়াত আমি 7/4 এ ইনটু কৰিলো এটা যদি আমি 2 ৰে 4 কেনসেল কৰো 2 2 যায় 4 হ'ব গতিকে আমি আকৌ 7/2x পাম এটো x minus b হোল a minus b হোল স্কয়ার যদি আমি মিলাব পাৰিম যদি আমি এই b টাৰ্মটো স্কয়ার লিখিব পাৰো ইয়াত আমি 7/4
টাৰ্মটো আমি এড কৰিলোঁ যিহেতু এইটো টাৰ্ম উপৰেঞ্চি টাৰ্ম এটা আমি এড কৰিছোঁ গতিকে এই টাৰ্মটো আমি সাবট্ৰেক্টও কৰিব লাগিব অৰ্থাৎ বিয়োগ কৰি দিব লাগিব ইয়াত আহিছে x স্কয়াৰ আছিল মানে x স্কয়াৰ লিখিলোঁ মাইনাছ 7/2x টোক আমি মানে টুৱাইছ ab টাৰ্মত মিলাই লিখিছোঁ এটা 2 আহিল সূত্ৰমতে 2 আহিব লাগে সেইকাৰণে 2 দিলোঁ a আহে a যেটো থাকে আমি ইয়াত a x আছে সেইকাৰণে x লিখো ইনটু 7/4 এটা 2 ৰে যদি 4 ক কেনসেল কৰো দুবাৰ যাব আকৌ আমি 7/2x টো পাম সেইকাৰণে আমি 7/4 ৰে ইনটু কৰিলোঁ এতিয়া প্লাস 7/4 হোল স্কয়াৰ টাৰ্ম এটা যেটো উপৰেঞ্চি টাৰ্ম আমি এড কৰিলোঁ এড কৰাৰ লগে লগে সেই টাৰ্মটো আমি আকৌ বিয়োগ কৰি দিলোঁ প্লাস 3/2x আছিল আমি সেই 3/2x টো লিখি দিলোঁ 3/2 well 0 এতিয়া এই গণনা এই কোণলে আমি a স্কয়াৰ মাইনাস টুৱাইছ ab প্লাস b স্কয়াৰ এই ফৰ্মত আছে গতিকে আমি ইয়াত a মাইনাস b অৰ্থাৎ x মাইনাস ইয়াত b ঠাইত আছে 7/4 হোল স্কয়াৰ বুলি লিখিব পাৰো এই কোণলে আমি a মাইনাস b অৰ্থাৎ x মাইনাস 7/4 হোল স্কয়াৰ টাৰ্মত লিখিলো মাইনাস এটো 7 স্কয়াৰ মানে হ'ব 49 ডিভাইডেড বাই 4 স্কয়াৰ মানে হ'ব 16 প্লাস সাইন আছে প্লাস দিলো 3/2 ইকুয়াল 0 এতিয়া আমি x মাইনাস 7/4 হোল স্কয়াৰটো একে ৰাখিলো মাইনাস এটা যদি আমি মাইনাস 1 এটা ইয়াৰ পৰা কমন লৈছো বুলি ভাবো তেতিয়া হলে হ'ব 49/16 যেহেতু আমি মাইনাস 1 কমন লৈছো গতিকে এই প্লাস সাইনটো মাইনাসলৈ ৰূপান্তৰিত হ'ব 3/2x 3/2 ইকুয়াল 0 যেহেতু আমি ব্ৰেকেট দিছো সেইকাৰণে এই প্লাস সাইনটো মাইনাস হৈ গ'ল কাৰণ ইয়াৰ পৰা আমি মাইনাস 1 এটা কমন লৈছো স্কয়াৰ টাৰ্মটো কি একে ৰাখিলো x 7/4 হোল স্কয়াৰ মাইনাস 16 আৰু 2 যদি আমি লসাগু লওঁ এটো হ'ব 16 এ 16 এবাৰ যাব গতিকে এটো 49 * 1 49 এ থাকিব মাইনাস সাইন আছে মাইনাস আহিব 2 ৰে 16 যাব 8 বাৰ গতিকে 8 8 * 3 24 ইকুয়াল 0 আছে ইকুয়াল 0 দিলো আকৌ কৈছো 16 আৰু 2 ৰ এলসিএম অৰ্থাৎ লসাগু হৈছে 16 16 এ 16 ক এবাৰ যায় 49 * 1 49 হ'ব মাইনাস সাইন আছে মাইনাস সাইন দিলো 2 ৰে 16 ক 8 বাৰ যাব অৰ্থাৎ 8 * 3 24 তাইব স্কয়াৰ টাৰ্মটো আমি একে ৰাখিলো x 7/4 হোল স্কয়াৰ মাইনাস 16 49 - 24 আমি পাম 25 ইকুয়াল 0 স্কয়াৰ টাৰ্মটো আমি পুনৰ একে ৰাখিলো x 7/4 হোল স্কয়াৰ যেহেতু সমান চিহ্ন ইটো সাইডে নিউ এই মাইনাস টাৰ্মটো প্লাস টাৰ্মলৈ ৰূপান্তৰিত হ'ব মাইনাস ইকুয়াল চিহ্ন ইটো নিলে হ'ব প্লাস 25/16 এতিয়া x 7/4 হোল স্কয়াৰ আছে এটো আমি x 7/4 লিখিলো x স্কয়াৰ টাৰ্মটো আমি অপোজিট দিশলে নিলো এতিয়া নিলে হ'ব প্লাস মাইনাস √25/16 যেহেতু ইয়াত স্কয়াৰ আছে আমি স্কয়াৰটো উঠালো স্কয়াৰ নিতে অপোজিট সাইডে নি √25/16 হ'ব আৰু ৰুটৰ লগত সদায় প্লাস মাইনাস দিব লাগিব এটা x 7/4 প্লাস মাইনাস √25 টো আমি 5 স্কয়াৰ হিচাপে লিখিব পাৰো 16 টো আমি 4 স্কয়াৰ বুলি লিখিব পাৰো কিয় লিখিলো তেতিয়া আমি এই স্কয়াৰ টাৰ্মত যদি প্ৰকাশ কৰিব পাৰো আমি স্কয়াৰ ৰুটটো উঠাব পাৰিম এতিয়া হ'ব x 7/4 ইকুয়াল প্লাস মাইনাস যেহেতু 25 টো আমি 5 স্কয়াৰ হিচাপে লিখিব পাৰো গতিকে ইয়াত ওপৰ নিউমাৰেটৰ অৰ্থাৎ লগপা আমি √টো উঠাব পাৰিলো ঠিক একেদৰে হৰটো 4 স্কয়াৰ হিচাপে আছে 16 আমি 4 স্কয়াৰ লিখিব পাৰো গতিকে তলৰ অৰ্থাৎ হৰৰ পাও আমি √টো উঠাব পাৰিম এতিয়া √25/16 আমি প্লাস মাইনাস 5/4 হিচাপে লিখিব পাৰো x 7/4 আছে ইকুয়াল চিহ্ন যদি ইটো দিশত নো আমি
প্লাস 7/4 হ'ব এটো আছে প্লাস মাইনাস 5/4 এতিয়া হ'ব x ইকুৱেল যেহেতু প্লাস মাইনাস আছে ইয়াৰ অৰ্থ হৈছে এটা টার্ম প্লাসত লিখিম এটা টার্ম মাইনাসত লিখিম অর্থাৎ x ইকুৱেল 7/4 প্লাস 5/4 বা x ইকুৱেল 7/4 মাইনাস 5/4 কিয় লিখিলো কাৰণ ইয়াত প্লাস মাইনাস সাইন দুটা আছে গতিকে এবাৰ আমি প্লাস হিচাপত লিখিম এবাৰ মাইনাসত লিখিম এতিয়া এটো হ'ব ইমপ্লাইজ x ইকুৱেল 4 আৰু 4 লসাগু হ'ব 4 4 এ 4 এবাৰ দেব 7 into 1 7 plus 4 এ 4 এবাৰ দেব 5 into 1 5 এটো হ'ব 7 plus 5 12 by 4 এটো হ'ব 3 আকৌ ইটো দিশত যদি কৰো 4 আৰু 4 লসাগু 4 আহিব ইয়াত আহিব 7 minus 5 অৰ্থাৎ 3 sorry 2/4 অর্থাৎ 2 এ 4 ত 2 বাৰ যায় গতিকে 1 into 2 গতিকে উক্ত সমীকৰণটো আমি বৰ্গ সম্পূৰ্ণ পদ্ধতিৰে যদি সমাধান কৰো ইয়াৰ সমাধান হ'ব 3, 1/2 গতিকে 3 আৰু 1/2 হৈছে যেটো আমি সমীকৰণ লৈছো সেই সমীকৰণটোৰ দুটা বীজ যেহেতু দ্বিঘাত সমীকৰণ গতিকে ইয়াত আমি দুটা মূল্য পাম আৰু সেই দুটা মূল্য হৈছে 3 আৰু 1/2 গতিকে উক্ত সমীকৰণটো যদি আমি বৰ্গ সম্পূৰ্ণ পদ্ধতিৰে যদি নিৰ্ণয় কৰিব দিয়ে তেতিয়াহ'লে আমি এনেদৰে কৰিম এতিয়া আহিব সূত্ৰ প্ৰয়োগৰ সহায়ত দ্বিঘাত সমীকৰণ সমাধান দ্বিঘাত সূত্ৰৰ সহায়ত এটা আমি এটা সমীকৰণ লৈছো x স্কয়াৰ মাইনাস 5x প্লাস 6 ইকুৱেল 0 এইটো এটা দ্বিঘাত সমীকৰণ কাৰণ চলক x ৰ উচ্চতম ঘাত 2 এতিয়া আমি সূত্ৰৰ সহায়ত যদি সমাধান কৰিব লাগে উক্ত সমীকৰণটোক আমি উক্ত সমীকৰণৰ দ্বিঘাত সমীকৰণৰ যেটো প্ৰামাণিক আৰ্ডি অৰ্থাৎ ax স্কয়াৰ প্লাস bx plus c equal 0 লগত তুলনা কৰিম তেতিয়া আমি তুলনা কৰিলে ইয়াত x স্কয়াৰ সহগ আছে a ইয়াত x স্কয়াৰ লগত একো নাই মানে আমি 1 এটা আছে বুলি ধৰিব পাৰো অৰ্থাৎ a ইকুৱেল হ'ব 1 কাৰণ a আছিল x স্কয়াৰ সহগ গতিকে x স্কয়াৰ সহগ আছে 1 গতিকে আমি লিখিব পাৰো a ইকুৱেল 1 তাৰপাছত এটো আমি x ৰ সহগ আছে b অৰ্থাৎ x ৰ সহগ আছে ইয়াত -5 হ'ব এটোকে যদি আমি লিখো x স্কয়াৰ 1x স্কয়াৰ প্লাস -5 into x plus 6 equal 0 কাৰণ দ্বিঘাত সমীকৰণত আমি প্লাস সাইন আছিল ইয়াত মাইনাস সাইন আছে গতিকে আমি মাইনাসটো আমি প্লাস দি into -5 হিচাপে লিখিব পাৰো গতিকে এই সমীকৰণটো যদি আমি ax স্কয়াৰ plus bx plus c equal 0 লগত তুলনা কৰো a equal হ'ব 1 b equal হ'ব -5 আৰু c equal হ'ব 6 এটা দ্বিঘাত সূত্ৰৰ সহায়ত আমি জানো যে দ্বিঘাত সমীকৰণৰ বীজ বা মূল x equal -b plus minus root b square minus 4ac divided by twice a b হৈছে x ৰ সহগ c হৈছে যেটো চলকহীন ৰাশি আছিল অৰ্থাৎ c কনস্ট্যান্ট টাৰ্মটো a হৈছে x স্কয়াৰ সহগ এতিয়া আমি যেটো সমীকৰণ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক আৰ্ডি লগত উক্ত সমীকৰণটো তুলনা কৰোতে যিখিনি a b আৰু c ৰ মান পালো সেই মানখিনি আমি এই দ্বিঘাত সূত্ৰটোত আমি বহুৱাই দিম অৰ্থাৎ মাইনাস b মান আছে -5 গতিকে মাইনাস গুণটো ব্ৰেকেটত -5 প্লাস মাইনাস এটো মাইনাস সূত্ৰৰ পৰা আহিছে আৰু এটো -5 আহিছে আমি যেটো তুলনা কৰি পাইছিলো প্লাস মাইনাস ৰুট b স্কয়াৰ b ঠাইত আছে -5 গতিকে -5 হোল স্কয়াৰ -4a into c a মান আছে 1 আৰু c হৈছে 6
ডিভাইডেড বাই টুৱাইছ এ অৰ্থাৎ 2 ইনটু এ আছিল 1 1 এটা মাইনাস ইনটু মাইনাস 5 হ'ব প্লাস 5 প্লাস মাইনাস ৰুট ওভাৰ মাইনাস 5 হোল স্কয়াৰ অৰ্থাৎ মাইনাস 5 ইনটু মাইনাস 5 5 ইনটু 5 হ'ব 25 কাৰণ যেহেতু দুটা টাৰ্ম আমি মাইনাস টাৰ্ম ইনটু কৰিছো গতিকে যেহেতু দুটা টাৰ্মৰ মধ্যে মাইনাস আছে তেতিয়া এই সাইনটো হ'ব প্লাস গতিকে মাইনাস 5 হোল স্কয়াৰ মানে হ'ব 25 মাইনাস 24 6 into 4 24 divided by 2 kan 2 into 1 2 hobo এতিয়া আমি লিখিব পাৰো plus 5 plus minus 25 minus 24 আহিব root over 1 আমি root over 1 ক আমি root over নিলিখি 1 বুলি লিখিব পাৰো 1 divided by 2 গতিকে উক্ত সমীকৰণটোৰ এটাকে উক্ত সমীকৰণটোৰ বীজ দুটা হ'ব x ইকুৱেল এটা হ'ব প্লাস 1 ডিভাইডেড বাই 2 বা x ইকুৱেল 5 মাইনাস 1 ডিভাইডেড বাই 2 ইয়াত 5 প্লাস 1 হ'ব 6 বাই 2 কি হ'ব 3 আৰু এটা হ'ব 5 মাইনাস 1 4 বাই 2 তো হ'ব এটা 2 গতিকে x square minus 5x plus 6 আছিল এই সমীকৰণটো ইকুৱেল 0 সমীকৰণটোৰ বীজ দুটা হ'ব 3, 2 গতিকে 3 আৰু 3 হ'ব উক্ত সমীকৰণটোৰ নিৰ্ণয় কৰিবলগীয়া সমাধান এটো আছিল দ্বিঘাত সূত্ৰৰ সহায়ত দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় এতিয়া বৰ্গ সম্পূৰণ পদ্ধতিৰে ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 য'ত আছিল a নট ইকুৱেল 0 সমীকৰণটোৰ মূল নিৰ্ণয় বৰ্গ সম্পূৰণ পদ্ধতি যেহেতু x স্কয়াৰ সৰ্বোচ্চ ঘাত হৈছে 2 ইয়াত চলকৰ সৰ্বোচ্চ ঘাত হৈছে 2 এই 2 ঘাতযুক্ত চলকৰ সহগ হৈছে a গতিকে a ৰে আমি দুইটা সাইডে ডিভাইড কৰিম অৰ্থাৎ ax স্কয়াৰ প্লাস bx প্লাস c ডিভাইডেড বাই a ইকুৱেল 0 বাই a আমি 0 লিখিব পাৰোঁ কাৰণ যিহেৰে তুমি শূন্য হৰণ নকৰা আমি শূন্যই পাওঁ ইয়াত হ'ব ax স্কয়াৰ ডিভাইডেড বাই a plus bx divided by a plus c divided by a equal 0 ইয়াত যেটো a ৰে ডিভাইড কৰিছো গতিকে a x স্কয়াৰৰ যেটো সহগ অৰ্থাৎ a 1 লে ৰূপান্তৰিত হ'ব x স্কয়াৰ plus b by a into x plus c by a equal 0 এতিয়া এই বৰ্গ সমীকৰণ পদ্ধতিৰে আমি এই সমীকৰণটো a plus b হোল স্কয়াৰলৈ ৰূপান্তৰিত কৰিব বিচাৰিম a plus b হোল স্কয়াৰ মানে হৈছে যেহেতু a টাৰ্মটো এটা প্লাস সাইন আছে গতিকে আমি a plus b হোল স্কয়াৰলৈ ৰূপান্তৰিত কৰিম তো a স্কয়াৰ plus twice ab plus b স্কয়াৰ অৰ্থাৎ এটো যদি আমি লিখো x স্কয়াৰ plus সূত্ৰমতে আহে 2 into a অৰ্থাৎ ইয়াত a ঠাইত আছে x এতিয়া আমি ইয়াত এনেকুৱা এটা সংখ্যা দিব লাগিব যাৰ যেটো আমি যদি মাল্টিপ্লাই কৰো আমি পুনৰ b by ax টাৰ্মটো পাম ইয়াত যদি আমি b by twice a ৰে ইনটু কৰো তেতিয়াহলে 2 টু কেনসেল হ'ব পুনৰ আমি b by ax পাম গতিকে হেতু আমি কৰিলো তাৰপিছত যেটো b স্কয়াৰ আহে গতিকে b ঠাইত আছে ইয়াত b by twice a গতিকে এই টাৰ্মটো আমি এড কৰিলো যেটো এটা উপৰাচি টাৰ্ম আমি এড কৰিলো যেটো আমাৰ সমীকৰণটো নাছিল গতিকে এই টাৰ্মটো আমি আকৌ ইয়াটা বিয়োগ কৰিম b by twice a হোল স্কয়াৰ c by a টাৰ্মটো আছিল গতিকে আমি লাষ্টত c by a টাৰ্মটো এড কৰিলো c by a ইকুৱেল 0 এটা x স্কয়াৰ প্লাস 2 into x into b by twice a plus b by a হোল স্কয়াৰ এই টাৰ্মলৈকে আমি
x plus b by twice a এই টার্মটো আমি বর্গ হিচাপে লিখিব পাৰিম x plus b by twice a whole square কিয়নো ইয়াত x ৰ ঠাইত a ঠাইত আছে x b ঠাইত আছে b by twice a x square plus 2x into b by twice a plus b by twice a whole square এটো যদি আমি a আৰু এটো b বুলি ভাবো তেন্তে হ'ব a square plus twice ab plus b square তাৰপৰা আমি a plus b অৰ্থাৎ x plus b by twice a whole square বুলি লিখিব পাৰো এটো আমি যদি ভাঙো b square হ'ব twice a whole square হ'ব অৰ্থাৎ 4a square plus c by a equal 0 x plus b by twice a whole square ইয়াৰ যদি আমি -1 এটা কমন লওঁ তেন্তে হ'ব ইয়াত হ'ব b square minus 4a square যেটো প্লাস সাইন আছে আমি কমন লোৱাৰ লগে প্লাস টু মাইনাসলৈ ৰূপান্তৰিত হ'ব minus c by a equal 0 তেনে আমি -1 টো পুনৰ আকৌ প্ৰতিটো টাৰ্মৰ লগত আমি ইনটু কৰি দিম তেতিয়া হলে আমি আকৌ এই ওপৰৰ সমীকৰণটো যিকিটা আছিল সেই টাৰ্মকিটা আকৌ পাম যেটো মাইনাস কমন আছে মাইনাস b by 4 b square by 4a square আহিব মাইনাস ইনটু মাইনাস প্লাস হ'ব প্লাস c by a equal 0 পাম এতিয়া স্কয়াৰ টাৰ্মটো পুনৰ একে ৰাখিলো x plus b by twice a whole square minus ইয়াৰ পৰা আমি 4a square লসাগু ললো কাৰণ ইয়াতো a আছে গতিকে লসাগু ললে 4a square আহিব ইয়াত 4a square সম্পূৰ্ণৰূপে হৰণ যাব গতিকে আহিব b square into 1 অৰ্থাৎ b square minus a ৰে ইয়াত যাব 4a বাৰ আমি যদি ইয়াত হৰণ কৰো 4a square a ৰে গতিকে আমি ইয়াত 4a দিব লাগিব তেতিয়া আমি 4a square পাম গতিকে ইয়াত 4a বাৰ যাব 4a into c অৰ্থাৎ 4ac equal 0 এতিয়া x plus b by twice a whole square minus equal na ইপিনে যদি নিউ হ'ব b square টার্মটো পজিটিভ হৈ যাব b square minus 4ac divided by twice a sorry এটো হ'ব 4a square x plus b by twice a এই টার্মটো যেহেতু আমাৰ স্কয়াৰ আছিল স্কয়াৰ টার্মটো খালে ইপিনে যে আমি স্কয়াৰ ৰুট কৰিব লাগিব গতিকে প্লাস মাইনাস root over b square minus 4ac divided by 4a square ito po x plus b by twice a equal plus minus root over b square minus 4ac divided by 4a square ko kami ki kabul twice a whole square ito po x plus b by twice a equal plus minus etu jehetu square term নহয় গতিকে উপর থেকে b root over b square minus 4ac divided by যেহেতু আমি root over ভিতর আছে twice a square আমি বাহিরে উলিয়াই নিয়া হ'ব 2a এতিয়া হ'ব x equal যেহেতু তো প্লাস b by twice a আছিল সমান চিহ্নৰ বিপৰীত দিশত দিলে হ'ব minus b by twice a ইয়াত আছে প্লাস মাইনাস root over b square minus 4ac divided by twice a এতিয়া হ'ব x equal যেহেতু ইয়াতো হৰ twice a আছে ইয়াতো হৰ twice a গতিকে আমি লসাগু ললে twice a আহিব গতিকে ইয়াত আহিব twice a কেনসেল কৰিলে 1 থাকিব গতিকে b into 1 অৰ্থাৎ b a থাকিব plus minus ইয়াতো twice a completely divisible হ'ব অৰ্থাৎ 1 into root over b square minus 4ac অৰ্থাৎ b square minus 4ac এটোৱে হৈছে দ্বিঘাত সমীকৰণৰ মূল বা বীজ এটা বৰ্গ সম্বন্ধ পদ্ধতিৰে ax square plus bx plus c equal 0 সমীকৰণটো যদি মূল নিৰ্ণয় কৰিবলৈ দিয়ে আমি এনেদৰে এটোৱে হৈছে দ্বিঘাত সূত্ৰটো গতিকে আজি আমি দ্বিঘাত সমীকৰণৰ যিখিনি আলোচনা কৰিলো সেইখিনি মই ভাবিছো তোমালোকে আয়ত্ত কৰিব পাৰিছা যদি ইয়াৰ উপৰিও তোমালোকে কিবা জানিবলগীয়া কথা থাকে তেন্তে আমাৰ
হোৱাটছএপত এটা গ্ৰুপ খোলা হৈছে, যিটো আমি চবকে চাৰ্কুলেট কৰি দিম ছ'চিয়েল মিডিয়াত। তোমালোকে তাত যদি কিবা ডাউট বা জানিবলগীয়া থাকে সেইখিনি আমালৈ প্ৰেৰণ কৰিব পাৰিবা, আৰু এইখিনি আমি সমাধান কৰি তোমালোকলৈ দিয়াৰ চেষ্টা কৰিম। গতিকে আজিলৈ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াতে সামৰিছোঁ। গতিকে আশা কৰিছোঁ তোমালোকে বুজি পাইছা, আৰু নোপোৱা থাকিলে আমাৰ যোগাযোগ কৰিবা।